নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে সোমবাৰ আৰু মই উঠি পিনে মুখখন ধুলোঁ, ব্ৰাছ চাছ কৰিলোঁ। তাৰপৰা ভাবিলোঁ যে ব্লগিং ষ্টাৰ্ট কৰিলোঁ বুলি মই পাহৰিয়ে থাকিছিলোঁ। তাৰপিছত মই ভাবিলোঁ যে আজিৰ পৰাতো মোৰ ব্লগ কৰাৰ কথা আছিল। সেইকাৰণে মই মুখখন ধুয়ে মোবাইলটো লৈ আহিলোঁগৈ। তাৰপিছত ভাবিছোঁ এতিয়া মৰ্ণিং ভিডিঅ'টো কৰোঁ বুলি বাহিৰলৈ ওলাই আহিছোঁ। আৰু এটা কাম কৰোঁ যে ঘৰৰ ওচৰতে গছ এজোপা আছে, এজোপা গছ বহুত ডাঙৰ হয়, শিমলু গছ। ডাঙৰ হ'লে পেছত অসুবিধা হ'ব যে সেইকাৰণে এতিয়াই কাটি দিওঁ। বহুত সৰুতে কটা কথা আছিল কিন্তু কটা নহ'ল। দাখন আনোগৈ আৰু এতিয়া মই কাটি লওঁ গছজোপা। আৰু পাছফালে মোৰ দেখিছে ধুনীয়াকৈ ওলাই আহিছে বেলিটো, ৰাতিপুৱাৰ বেলিটো। আৰু বহুত দিন মই ৰাতিপুৱা বেলিটো দেখাই নাই, আজি অলপমান দেখিছোঁ। সদায় সোনকালে উঠিবলৈ চেষ্টা কৰিব লাগিব। গছজোপা পূৰা কাঁইট দেখিছেনে, গোটেই কাঁইট গছজোপা। সেইপিনে আমাৰ জলকীয়া, বিহ জলকীয়া নহ'লে নহয়, পূৰা জলকীয়া গছ আছে, ঘৰতে খাবলৈ হয়। ফাইনেলি কাটি হৈ গ'ল, কাটি টাইম লাগিলে আৰু এতিয়া আমাৰ ভয় কোনপিনে পেলাওঁ, এইপিনে পেলালে জলকীয়াজোপা বেয়া হ'ব। এইকেইটা আমাৰ হাঁহকেইটা অকল পেৰপেৰাই থাকে, মানুহ জ্বলে যে তালৈকে গৈ থাকে। এতিয়া মই খাই লওঁ। এইখিনি কি আছেনো মা, কি শাক এইখিনি? ঔটেঙা আৰু কি? মৰিচা। তাৰপিছত মাছ নাই নি? এইখিনি হৈছে চাটনি। তেনেকৈ ভাতটো খাই লওঁ, তাৰপিছত ওলাম কলেজলৈ। তো গাইজ এতিয়া মই ৰাতিপুৱা ভাত চাত খাই উঠিলোঁ আৰু উঠি তেতিয়া ধুনীয়াকৈ কলেজলৈ ওলাই ল'লোঁ। আৰু আজি অলপ কলেজলৈ দেৰিকৈ যাওঁ, কাৰণ আজি প্ৰেজেণ্টেশ্যন আছে মোৰ। এতিয়া বাজিছে 9:50 আৰু 9:50 হৈছে। বাকী মই এতিয়া যাম কলেজলৈ। যদি কলেজত ব্লগ কৰোঁ তেনেহ'লে দেখিব পাব। যদি আকৌ পেটে কিনিলে নেকি? প্ৰেক্টিকেল আছিলে, প্ৰেক্টিকেল নাই আজি গোটেই। নেযাবি নে? নেযাবি বোলে, নেযাবি। কাকচ নাযাবি, কাকচ। ব্লু পেট এখন সি পইচা দিয়ে। কিমান পইচা দিছিলা তুমি? কিমান কি কৰিবা কাটিম? বান্দৰটো আহিলে কি কৰিবা? গাড়ী চলাব আৰু ক'ত আছে? বান্দৰ কেলে দেখুৱাম আকৌ তোক এতিয়া? মই ইউটিউবত দিলেহে তই পাবি। তই দিম চোন। ভাল লোৱা নে বেয়া ওলা? ভাল লোৱা নে বেয়া ওলা? হে এইফালে আহিছে শুনছেং লুকাইছে নি? কি আনি? মই আকৌ আহি গ'লোঁ, কলেজৰ পৰা আহিলোঁগৈ। 9:30 বজাত ওলাইছিলোঁ, 9:50 মানত ওলাইছিলোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ পাই গ'লোঁহি, কাৰণ কলেজ আজি বোলে কলেজ বন্ধ নহয়, কিন্তু আমাৰ প্ৰেজেণ্টেশ্যন আজি নলয়, অহা কাইলৈ ল'ব। সেইকাৰণে গুচি আহি পিনে আপোনালোকে নিশ্চয় ভিডিঅ'কেইটাত দেখি আছে, ওচৰ পোৱালি এটাৰ লগত, ৰুণচেঙৰ লগত। ভাইকন দাকো নিম, পাপাক নিম বোলে। হেৰি ক'ত যাবাগে ৰুণচেং? কাৰ ঘৰলৈ যাবাগে? দাদা ঘৰলৈ যাবি? দাদা ঘৰলৈ যাবি? তো গাইজ আজি ব্লগ কৰাই নহ'ল, কাৰণ দেখিছে নহয় এখন মাত, আৰু কিবা এটা বেলেগ কাম এটা কৰিলোঁ। সেইকাৰণে আজি দিনটো ভালদৰে দেখুৱাব নোৱাৰিলোঁ। গাহৰি পোৱালি এটা মুকলি হ'ল, সেইটো কাৰণে ভিতৰৰ পৰা ওলাই আহিছোঁ। এই পোৱালিটো মুকলি হ'ল, এতিয়া একদম ধৰিব দিয়া নাই। এই ডাঙৰ গাহৰিটোৱে পূৰা চিঞৰি আছে, সেইটো কাৰণে ধৰিব পৰা নাই। কি কৰোঁ ভাবি আছোঁ তাকে। খেদে ডাঙৰ গাহৰিটোৱে পোৱালিটো। এইপিনে কোনে আহিলে চাওক, কামটো কৈ দে। খাই কি পগৈ আৰু মাংস। আজি ইমান এটা ভিডিঅ' কৰা নহ'ল, কিবা কিবি কৰি থাকিলোঁ। তাৰপৰা আমাৰ ঘৰটো মানুহখন পূৰা কামত ব্যস্ত, সেইকাৰণে মোবাইল চোবাইল ইমান এটা উলিয়াই থাকিব নোৱাৰিলোঁ। যি কি নহওক, দিম বুলি কৈছোঁ যিহেতু দিবই লাগিব, যে এটা ক্লিপ হওক। ইমান এটা ভাল ক্লিপ মেবি আজি নহ'ল চাগে, কিন্তু যিহেতু চালেই আপোনালোকে গম পাইছে কিমানখিনি হ'লগৈ। ইমান ক্লিপ ল'ব নোৱাৰিলোঁ আজি, আধা বেলাই ল'ব নোৱাৰিলোঁ, অকল জাষ্ট মৰ্ণিংটো পাৰিলোঁ। তাৰপিছত এতিয়া মই এতিয়া টেবুলতে আছোঁ আৰু এতিয়া এডিট কৰিম, ধুনীয়াকৈ অকণমান পঢ়ি এডিট কৰিম। তাৰপিছত আকৌ অহা কাইলৈ আপোনালোক লগ পাইছে। বাই বাই।